বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' বজাল আৰু আপোনালোকে চাই আছে নাম্বাৰ ইউটিউব চেনেল। বহুত দিনৰ পৰা আকৌ এটা নতুন ভিডিঅ' আহিছে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইফালে মন আছে আগত গেল আৰু মই আজি যাই আছোঁ আমি কাপোৰপুৰী মন্দিৰ চিপাঝাৰৰ হাজৰিকাপাৰা আগত। তো কিয় গৈ আছোঁ, আমি এটা খানা খাম বুলি ভাবিছোঁ আমাৰ জেভিয়াৰ লগ কেইটামান মিলি পেলাই। তো খানাটো হোৱাৰ আগত মানে বহুতে কৈ আছিল বোলে খাম 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 খাম, কমেও 17-18টামান মানুহ হৈছিল। বৰ্তমান খানাটোত আমাৰ মানুহ বৰ্তমান 9টা নে 8টা। তো মানে প্ৰত্যেকৰ ক্ষেত্ৰতে সেইটোৱে হয় নেকি, মানে প্ৰথমতে খাম 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 হৈ তাৰপিছত যেতিয়া নেকি পইচাৰ কথা আহে, লোকেশ্যনৰ কথা আহে, তেতিয়াহ'লে মানে নাখায়। ছোৱালী মানুহৰ বিশেষকৈ ছোৱালীখিনিৰ কাৰণে মানে ঘৰৰ পৰা আহিব নেদেই, গাড়ী লৈ যাব নেদেই, বহুত কিবা কিবি মানে এই পিকনিকটো কিমান মানে কষ্ট কৰি পেলাই এৰেঞ্জ কৰিছোঁ সেইটো মই জানো। মানে কি কেঞ্চেল কেইবাৰ কৰিছোঁ, আকৌ মানুহখিনি গ্ৰুপত কেইবাৰ কৰিছোঁ, সেইটো অকল আমিহে জানো মানে। তো গোটেইখিনি দেখিছে মোনাৰ ভিতৰত আছে চৰাই, লোকেল মুৰ্গী। তো এইফালে মন গ'ল আৰু বাকীখিনি আছে এমাকাটো ৰৈ আছে। তো দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ'টো একদম তলৈকে দেখিব। এইজনী দেখিছে কোন লিষ্টি চাইছে কিমান লাগিছে। এই লিপষ্টিক কোনে লগাই দিছিল মচা মহামচ। আমি ইফালে কৰি আছোঁ বজাৰ, খানাৰ বজাৰ কৰি আছোঁ। আলু পিঁয়াজ উঠি আছে বৰ্তমান। আৰু মনে আনবা গৈছে কৰবিক। তাৰপিছত ৰুবুলহঁত বিকাশত আহি আছে পলাঘত লগ হৈ দেখাই আছোঁ। কিবা কবি কিয়া ইচ্ছা নাই, আগৰ পৰা বজাৰ কৰি থ'ব লাগিছিলে ভাই, সোনকালে আহিব লাগিব। দাঁত ছিঙি যাব, মোচনি দেবি ওপৰতে হে হয় দে। ইফালে দিকে আহি পাইছোঁ আমি বৰ্তমান কাৰ ঘৰত আছোঁ, আমি আছোঁ বৰ্তমান গায়ত্ৰীহঁতৰ ঘৰত। আৰু ইফালে আছে এইটো গায়ত্ৰী আৰু ইফালে এইটো মন। অ' মন মন আজি এনে আমাৰ আমি থাকিলে বাদ দি আমাৰ খানা হোৱাৰ আশা আছেনে নাই? তো মানে কি হৈছে, খৰিটো হ'ল আমাৰ হেৰি, এতিয়া কথাটো হ'ল নাখাওঁ নাখাওঁ কৈ দিওঁ একে চাহ খোৱাৰ একদম সময় নাই আমাৰ। আপুনি চাহ খাব নালাগে। আৰু কি হৈছে ঘৰত এটা মানে ইমানেই বিজি, চুলি চুচ ভাল লাগি পাৱা নাই। এতিয়া আহি পেলাই গায়ত্ৰীহঁতৰ ঘৰত এটা আইনাত চুলি চুচি আছে। হ'ব হ'ব এতিয়া এটা বাদি আমাৰ পৰাকে নতুন গাড়ী লৈছে, পাৰ্টিটো আজি তাতে দিব। আৰু এইফালে খুৰাই বান্ধি আছে খৰিয়ে চৰিয়ে কিবা কিবি। গায়ত্ৰী বাই গায়ত্ৰী গাড়ী নিবি নেকি? অঁ তেতিয়াহ'লে কথা নাই। লোৱা হৈ গ'ল, মাংস চাংস ধুনীয়াকৈ বজাৰ চজাৰ কৰা হৈ গ'ল। আৰু এই খং উঠছি, এইফালে কিবা খঙত মানুহ বকি বকি আছে। ফাইনেলি আমাৰ প্লেচ পাইছোঁ আহি। আৰু এইফালে দেখি চব আহি ৰেডি, আমাৰ খানা হ'ব খানা। এইকেইটা কি কৰিব গৈছে, এই কি কৰিব গৈছা তোমালোক? হ'লে আহি কি আৰম্ভ কাম কৰিব লাগে ফটাফটা। আৰু আমি আহিছোঁ খানা খাবলৈ কাপোৰপুৰী মন্দিৰ। তো মন্দিৰটো আছে সেইফালে দেখি, ইফালে যাম বাৰু আপোনালোকক দেখুৱাম, চাই থাকক। এইটো হৈছে কাপোৰপুৰী মন্দিৰ। আৰু আমি কৰবি, আমাৰ বৰ্তমান ক'ত আছোঁ কৰবি? আমি মেচ আনিব পাহৰিলোঁ, মেচ আনিব যাই আছোঁ। এইটো হৈছে কাপোৰপুৰী মন্দিৰ। ফাইনেলি আমাৰ হেণ্ডচাম বয় ইজ উপস্থিত হৈ, আমাৰ হেণ্ডচাম বয় আহি গৈছে এণ্ট্ৰক লৈ কেনে। এইটো আমাৰ হেণ্ডচাম বয় জিকা চুতীয়া। আৰু ইফালে আছে আমাৰ কোন পলাশ দা। পলাশ দা কেনেকুৱা খবৰ খাতি কওক? এইগিলা বাদে খবৰ খাতি কওক। সুন্দৰ নে একদম? আমাৰ খানাটো কেনেকুৱা হ'ব আজি? ধামাকা নে? আৰু ইফালে আহিছে এইটো ৰুবুল পাঠিয়া। ৰুবুল পাঠিয়া বহুত ঠকাইছে, পানী জাৰ আনবা লাগে। এতিয়া যৌ পানী জাৰ আনবা লাগে, নাই যৌ পানী জাৰ আনবা লাগে। হা অঁ এইখিনিয়ে
পানী যা আনবা লাগে পানী যাৰ চলো 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 কুকুৰ ক'ৰবাত গেল নেকি এইটো জয় ঐ ঠাণ্ডা পৰি যা ঠাণ্ডা নহয় কি বৌ নহয় মোক ঐ দেখা তুমি ধুনীয়া লাগিছিলা চলি যা এই গৰম পানী তুমি তোক মাথা মন্দিৰত আমি খাইছো বৰ্তমান ঠাণ্ডা লগতে মখা আছে চব খালা ইমান আমি কেইবা খাইছো ছয়বাৰ খাইছো ছয়বাৰে খাইছা তই আল্লাহ দজৰ খাবা যাব নৰা ভাই পেট ভৰা পাছত কেতিয়াও খাবা নৰা যিমান অমৃতে নেদেখা যোনকেইটা নাহিলি পাইছা না এতিয়া পাইছা সেইটা থাক তৰা ঘৰত থাক এই পাহাৰ তহঁতে দেখাই নাই এইগিলা মাকৈ খেতি তহঁতৰ দেখাই নাই তহঁতৰ ঘৈণীয়েক আই ভাই নে দেই এইগিলা চা পাহাৰ এয়া চাপৰ তহঁতৰ চকু কেতিয়াও গাঁতত গৈছে তোৰ এইগিলা পাহাৰ এইগিলা নদী এই নদীত আমি গা ধুম এইগিলা তহঁতেতো নৰাই এইটো গৰুৱে এই পাত থকা মাকৈ আৰু বাকী এইটো গৰুৱে কৈ নকয় কিয়া আৰু আমাৰ এই এটা বাজিলে আমাৰ একো হোৱাই নাই আমি ৰাতিও খানা খাওঁ গিলাচকেইটা ক'ত থ'ম এটা নাচোৱাগিলাকে বুজি নাপায় এইগিলা দামুৰ ছোৱালী বুজি নাপায় আমি আছো বেটালাৰ ফেন আমি এই কি কৰি আছে কি চলি আছে তো এইটো হৈছে মন্দিৰটো আৰু মন্দিৰৰ ভিতৰত সোমাম আমি এতিয়া নৱগ্ৰহত সোমাইছোঁ কিবা বোলে নৱগ্ৰহ এইটোত মানে আমি মানে কোনফালেদি যায় ক'ত পাই আছোঁ আমি নিজে গম পোৱা নাই আমি কোপিনেদি সোমাম এতিয়া আমি কোপিনেদি সোমাম সেইটোহে মেটাৰ কৰিব না আছে ৰিম্পী বা আমাৰ ৰিম্পী বা কি কবি খানাটোৰ বিষয়ে খানাটো ফাৰ্ষ্ট টাইম মাংস বনাইছোঁ কেনেকুৱা হৈছে নাজানো আৰু মাংসৰ কালাৰটো চাই লওক আপোনালোকে চাওক সুন্দৰ কালাৰ আহিছে আৰু অকল এয়ে বনোৱা নাই কোন আছোঁ লগত আৰু মই ক'ত গ'লো প্ৰথম আজি দিয়াৰ পৰা মই আছোঁ আছে গাইজ তাৰপিছত আৰু এইফালে কিবা কিবি আছে অকল ভাতটো বহাব আছে মানে এইগিলা হৈছে এইগিলাক ফটো মডেলিং এইগিলাক কৰিব আহিছে ইয়াতে হে এইগিলাক কৰিব আহিছা ফায়াৰ মাৰাংগে অকলে মোক ঠিকা দিছা বস্তু হে পইনীপুতীয়া ঘাট নাপায় তুমি আহা কিয় অলপ একো কথা নাই এইটো তোৰ ফাইনেলি আমাৰ খানা হৈ গ'ল আৰু ইফালে ৰিক্সাৰ ৰুবলৈ আকৌ ভাত ল'বা আহিছে এই তোৰ পেট নে কি এইডাল হে এই মহা লৈছে মাংস কুচি 10 ল'লা পাবি ৰ ইয়ে কাৰবাৰ বঢ়িয়া প্ৰকাণ্ড উৰ এটা ৰয় হে আমাৰ খাদ্য পুৰা ৰেডি ফাইনেলি তুমি কি ক'বা মিছ খানা খাম এতিয়া ৰিম্পীবা কেনেকুৱা যোনকেইটা আহিম বুলি কৈ অহা নাই তহঁতক মই এটা কথাই কৈছো এটা কথাই জানে যে ই এটা দৈত্য তাৰমানে প্ৰকাণ্ড দৈত্য এটা ই হ'ব ৰচো এনেতো দেখাই দিয়া নাই তহঁতে 2বাৰ 3বাৰ লৈছা আমি একবাৰ লৈছো এইখিনিতে শেষ তাকো ৰৈছিহে আমাৰ থৈ আৰু এই ভোজটোৰ মানে বহুতখিনি কাম কৰি দিছে আমাৰ গায়ত্ৰীয়ে আৰু এইফালে ৰিম্পীয়ে আৰু মই একো কাৰণে বাৰু আৰু এইফালে এইটো আছে আমাৰ এইফালে কোন আছে এইটো বাৰা মানে বহুত বাহ খাইছে জীৱনত ফাইনেলি আমাৰ খানা শেষ আৰু আমি গোটেইকেইটা যাব ওলাইছোঁ আৰু বহুত মানে কি দূৰত মানে সব বেলেগ জায়গাত থাকে পলাঘৰত থাকে মংগলদৈত জ্যোতিস্মিতা থাকে গুৱাহাটীত মই পুলিচ হিচাপৰ ওচৰত মংগলবাৰ পুলিচ হিচাপ কিছুমান থাকে চিপাঝাৰত তো গোটেইখিনি মানে লগ হ'লোঁ আৰু গোটেইখিনি বুলি ক'ব নোৱাৰি কিন্তু আমাৰ যিকেইটা নেকি আমাৰ বেষ্ট ফ্ৰেণ্ডছ তো সেইকেইটা লগ হ'লোঁ আৰু এইফালে দেখিছে চব আছে এইফালে আৰু গোটেইখিনি চবৰে মুখৰ পৰা আমি এটা শব্দই শুনিম তুমি কিবা এটা কোৱা কি ক'ম
খানাত বেলেগ কিটা কথা হেৰি কিন্তু কি ক'বা তুমি মই একো নকওঁ ভাই তুমি একো নকোৱা মই কম মুৰ্গী কাটা হেৰিটোত কিন্তু ক'লা ক'লা কিবা পাইছো দেই এইয়া আৰু এই বিকাশে কটি পাইছি বিকাশে প্ৰতি পাইছি দেই কিবা কো কি কম মই কি কম মই হৈছে এই দোকানে মনে ভাঙিছে মনত বাই 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 গাইছ আকৌ লগ পাম এটা নতুন ভিডিঅ' সৈতে আজিলৈ বাই বাই